Hi guys, welcome back to my YouTube channel. আমি আহিছো খানকচি কলোনি কালী মন্দিৰলৈ। এইটোৱে হ'ল আমাৰ 1 নং কলোনিৰ কালী পূজাৰ পেণ্ডেলটো আৰু আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰি আছো। চাওক আৰু ভিডিঅ'ৰ শেষৰ লগিন চাই যাব। ভিডিঅ'ৰ বহুত কিবা কিবি দেখুৱাম। এই ভিডিঅ'টো তো বলক আমার ভিডিও কালী মন্দির। তো গাইস এইটো হল আমাৰ কালী পূজাৰ পেণ্ডেলটোৰ সন্মুখ হয় এইটো আৰু আপোনালোকক ভিতৰত যাই দেখুৱাই আছো। তো চাওক এইটোৱে হয় ভিতৰৰ পৰিৱেশ। এতিয়া রেনবো ক্লাব এইখিনিতে আমাৰ আমন্ত্ৰিত সমাজৰ ব্যক্তিসকলক সম্বৰ্ধনা জনালো। এতিয়া মঞ্চ উদ্বোধন ভৰ্তি প্ৰজন্মৰে আৰম্ভ কৰাৰ বাবে আমন্ত্ৰিত আমাৰ ইয়াৰ মাজতে আমাৰ মঞ্চ উদ্বোধন আৰম্ভ হ'ল। কেনে লাগিল? ভাল লাগিছে। ভাল হৈছে, তোমালোকে বৰ কষ্ট কৰিছা। গতিকে আমাৰ কেচিয়াৰ খুব ধুনীয়া। মইতো য়োগীনাথ বুলি মাতো, আমাৰ সাউথ ইণ্ডিয়ান এজন কমেডিয়ান আছে, বেষ্ট কমেডিয়ান, মই খুব ভাল পাওঁ য়োগীনাথ। গতিকে মই য়োগী বুলি মাতো। ইন্দ্ৰজিৎ সূত্ৰধৰ তেওঁক সম্বৰ্ধনা জনাব শুভজিৎ ঘোষে। আৰু লগতে আছে এছিষ্টেণ্ট কেচিয়াৰ গৌৰৱ কৰ্মকাৰ। লগাই থাকিলে নহ'ব না, তেওঁক সম্বৰ্ধনা জনাব অমৰেশ শ্বাহ। এইবাৰ মঞ্চত মাতিছো শুভঙ্কৰ ঘোষক, এক্টিভ মেম্বাৰ। তেওঁক সম্বৰ্ধনা জনাব
বিশাল ঘোষে আমার খনকসি কলোনির কালী পূজার দিনা আমার এটা দাদার বার্থডে হয়ে আছে তো বার্থডে বয় তো এইটোৱে বার্থডে বয় হয় তো তোমাৰ যে আজি জন্মদিন তোমাৰ কেনেকুৱা লাগি আছে তোমাৰ নামটো থেংক ইউ দাদা আজিৰ ভিডিঅ' ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভালে হৈছে যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব